হেল্ল' নমস্কাৰ জনাইছোঁ সকলোকে। মই পম্পীয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে নিশ্চয়। ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো দেখাবলৈ লৈছোঁ আপোনালোকক আমাৰ এই ৰুমটো দেখাবলৈ লৈছোঁ। এইফালে আজি ইয়াৰ পৰাই আৰম্ভ কৰোঁ ভিডিঅ'টো। আহকচোন আমাৰ ৰুমটোত আজি কি বস্তু আছে দেখাওঁ আপোনালোকক। এইপিনে আছে এখন বিচনাখন, এইখন দেউতাই বনাই দিয়া বিচনা হয়। দেউতাই ডিজাইন দি বনাই দিছিলে এইখন। এইখন বিচনা, এইপিনে আৰু এখন আছে। এইপিনে এডাল আনলা হয়, এইপিনে এটা ৰেক, এয়া এইপিনে গুটি কাপোৰ আছে, এইপিনে আছে ইয়াত খেলা বস্তু আছে, এইপিনে তাই কচমেটিক আছে। ইয়াত এইপিনে এখন ড্ৰেছিং আইনা, এইফালে এইটো গডৰেজ আছে। এইটো মই ওপৰত ষ্টিকাৰ লগাই দিব লাগে, মানে অকণমান এনেই গডৰেজটো কালাৰটো বেলেগে ৰংটো এৰাই গৈছিলে। মই তাৰপিছত ইয়াত ফ্লিপকাৰ্টত আহি অৰ্ডাৰ দিলোঁ। সেইটো এনেকৈ ষ্টিকাৰ, এনেকৈ ৱাল টপ ষ্টিকাৰ এনেকৈ আনি পেলাই লগাই দিলোঁহি। এতিয়া ধুনীয়া হৈ গ'ল দেখোন। এইটো অকণমান মানে ৰংবোৰ এৰাই গৈছিলে। ইয়াত তুমি ইমানটো ভালা সেই আমাৰ মানে ছোৱালীজনী নাথাকে ইয়াত, দেখিছে নহয়। এইপিনে এইখন লগাই দিছোঁ, এইখন তাই এৰুৱাই হেৰিকৈ দিছে। নিজৰ ভাল দেই, তাই ইয়াত খেলি আছে। ভালনে হা? ভালনে কৈ দিয়া, তোমাৰ ভালনে বেয়া কৈ দিয়া, ভালনে বেয়া কৈ দিয়া, ভাল কৈ দিয়া, নমস্কাৰ দি দিয়া, ভালকৈ দিয়া নমস্কাৰ। তেনেকৈ নহয়, নমস্কাৰ তেনেকৈ নিদিয়ে নহয়। তেনেকৈ নমস্কাৰ। আমাৰ মানে ইয়াত অকল ৰুমটোহে আছে, এইপিনে বাৰান্দাও আছে বাৰু। আমাৰ মানে খোৱা বোৱাবোৰ ইয়াত নহয়, খোৱা বোৱাবোৰ হৈছে পুৰণা ঘৰখনত। এই পুৰণা ঘৰখন অলপ আঁতৰত আছে। আমাৰ ইয়াত মানে ব্ৰইলাৰ ফাৰ্ম আছে যে, এই ফাৰ্মৰ কাৰণে ইয়াত ৰুম বনাবলগীয়া হ'ল। ইয়াত মানে খোৱা বোৱা ছোৱালীজনীকে হেৰি কৰা হয়। ইয়াত তাইৰ কাৰণে গেছ এটা অনা হৈছে, তাতে তাইৰ কাৰণে বনোৱা কৰা হয়। আপোনালোকক দেখাম বাৰু এদিন বেলেগ এটা ভিডিঅ'ত। সেই গোটেই ঘৰটো দেখাম, পুৰণা ঘৰবোৰ দেখাম, পুৰণা ঘৰ ৰুমবোৰ দেখাম। আমাৰ খোৱা বোৱা চব তাতেই, এনেকৈ অহা যোৱা কৰোঁ। আমাৰ অলপ আঁতৰত আছে আৰু সেই পুৰণা ঘৰখন। এইপিনে মোৰ ইয়াত চোফাৰ, ইয়াত এইপিনে এইটো ইনভাৰ্টাৰ আছে। এইপিনে মোৰ গোসাঁই ঘৰ আছে। এইপিনে ছোৱালীজনীৰ কাৰণে ইয়াত বনোৱা, এইপিনে তাইৰ কাৰণে এনেকৈ বনোৱা হয়। এইপিনে যাব লাগিব পুৰণা ঘৰ। এইখন আমাৰ ব্ৰইলাৰ পিঠা পাল্লাখন, এইপিনে ইয়াত ব্ৰইলাৰ পিঠা হয়। পুৰণা ঘৰখন দেখাবলৈ আহিছে বাৰু। এইপিনে ৰাস্তাটো আমাৰ পিনে আহি আছে পুৰণা ঘৰখনলৈ। আমাৰ ইয়াতে চব মানে বিয়া হোৱাৰ পৰা আগৰ পায় আৰু সেই ৰুমটো তাত বনালে। তাৰপিছত এইপিনে খাবলৈ ইয়ালৈ আহিব লাগে। এইখন আমাৰ পুৰণা ঘৰখন। পুৰণা ঘৰ ৰুমবোৰ পাছত দেখাম, এতিয়া ঘৰটোকে দেখাছোঁ। দেউতা আহিছে। এইপিনে এইটো গাড়ী ঘোঁৰা থোৱা ঘৰ।
ইয়াতে গাড়ী আছে এইপিনে ইয়াত ঢেঁকীহালো আছিলে এইপিনে খেৰ আছে এতিয়া ইয়াত এইপিনে ভঁৰাল আছে এইপিনে ফুল চাই আছে সেইপিনে আছে এইটো ভতিজা এইপিনে গৰু আছে পাঁচখন গোহালি এইপিনে আছে গোহালি ইয়াতে গৰু আছে এতিয়া মেলিব নোৱাৰি নহয় গৰুবোৰ এতিয়া পথাৰত হেৰি কৰিছে যে এইপিনে গৰু এইবোৰ এইপিনে এজনী ভতিজা হয় মই ইয়াৰ 2 নম্বৰ ভাগৰ এইপিনে ইয়াৰ এই ভাগৰ ককাই হয় এইটো এইফালে মোৰ শাহু মা আছে হেৰি কৰি আছে কিতাপ পঢ়ি আছে মায়ে এইফালে আছে এইবোৰ পানী সেই ৰুমবোৰ পাছত দেখাম এতিয়া নেদেখাওঁ ৰুমবোৰ আকৌ পাছতো ভিডিঅ'ত দেখাম ৰুমবোৰ এইপিনে ইয়াত পানী চিন্টেক্স আছে এইবোৰ এইপিনে বাথৰুম আছে এতিয়া ভালকৈ দেখাইছোঁ পুৰণা ঘৰখন ইয়াতে মানে আহিব লাগে খাবলৈ কৰিবলৈ ইয়াতে বনাওঁ আকৌ সকলো এই আমাৰ ৰুমত অকল ছোৱালীজনীৰ কাৰণে বনোৱা হয় এয়া মানে জইণ্ট ফেমিলি সব একেলগে থাকোঁ এই বনোৱা কৰা সব একেলগে মোৰ মা আছে ইয়াত দেউতা নাই দেউতা ঢুকালে এইপিনে আমাৰ দাদাহঁত আছে বৌহঁত আছে ভতিজাহঁত আছে আকৌ ভাইটিহঁত আছে দা আছে এইফালে চাওঁনি বাবা বাবা খুজি খাইছে বাবা এয়া এই বুলু দাদা দেখিছা নাই এয়া অঁ যুদ্ধ দি দেখাই দিয়া কি কৰি যুদ্ধ দি দেখাই দিয়া এজনী পৰিলে গুডি বাদাম গাই দিয়া কেঁচা বাদাম কৈ দিয়া বাদাম কৈ দিয়া হ'ব দেই